সকলোকে উঠিয়ে জনালোঁ সুপ্ৰভাত। দিনটো ভাল হওক বুলি তাৰে কামনা কৰিলোঁ। সকলোৱে যেন ভাল হয়। উঠিয়ে জলদি গাটো ধুই আহিলোঁ, কাৰণ গাটো নুধুলে যেনো টোপনিয়ে নাভাঙে। সেইকাৰণে সোনকালে গাটো ধুই আহি ডিউটিৰ কাৰণে ৰেডি হ'লোঁ। এই ৰাতিৰে ৰান্ধি থোৱা ভাত দুমুঠি পেটত লৈ ডিউটিত যাবলৈ মই ৰেডি হ'লোঁ। যিহেতু সকলোৱে জানে যে ৰাতিপুৱা অলপ হ'লেও কিবা খাই গ'লে ভাল হয়। সময় খোজকাঢ়ি বিৰুবাৰী তিনিআলিৰ পৰা পল্টন বজাৰলৈকে যোৱা এই টেম্পোত উঠিলোঁ আৰু আপোনালোকে চাই থাকিব। সকলোৰে পৰিচিত পল্টন বজাৰ, তাৰে বাম দিশে আছে আপোনাৰ সকলোৰে পৰিচিত, চবেই জানে নেপালী মন্দিৰ। মই পথে ৰখি থকা বাছত উঠি যাম মই পাণবজাৰ। সুন্দৰ দিন আৰু কিছু সুমধুৰক্ষণ পাৰ কৰাৰ পিছত এয়া লাখটকীয়া ব্ৰীজৰ ওপৰৰ হৈ আমি স্কুটিত যাই আছোঁ। লগত একেলগে কাম কৰা মিষ্টাৰ বাপি বনিব। স্কুটিখনত তেল নোহোৱা হ'ল, সেইকাৰণে বিশালৰ ফ্ৰণ্টত থকা পেট্ৰল পাম্পত আমি গ'লোঁ তেল ভৰাবলৈ। যেনেকৈ মানুহৰ পায়ে গাটো ধুই আহি কৰিলোঁ জোতা ৰেডি, কাৰণ ৰাতিপুৱা ৰানিং কৰিব উঠিব লাগিব। এয়া মোৰ লগৰটোৰ বনাই আছে ৰঙালাও, আলু আৰু পনীৰ চব্জি। আমি সকলোৱে খাম, সকলোকে দিলোঁ বাই, আজিলৈকে বাই।